এই শুভ উদ্বোধন কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আঁচনিৰ আমাৰ আইচা ডাঙৰ নিশ্চিত ঘৰ পালে আমাৰ এই আঁচনিত আমি গঠন কৰি সমষ্টিৰ গোবৰ্ধন ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত আমাৰ এই লাড্ডাংগুৰি গাঁৱত ইত্যাদি আহক বিষয়া হিচাপে আৰু TRS আহক আৰু আমাৰ এই প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহক আৰু আমাৰ চেয়াৰমেন AYG গৃহ নিৰ্মাণ আঁচনি দৰিদ্ৰ সীমাৰ ক্ষেত্ৰৰ মানুহবোৰৰ কাৰণে ৰাইজৰ কাৰণে তো এই আঁচনিৰ জৰিয়তে আজি যিটো স্কিম গোটেই ভাৰতবৰ্ষ গোটেই অসম বা গোটেই ৰূপায়ণ কৰিবলৈ লগাইছে ইতিমধ্যে আমাৰ 2 বছৰ 3 বছৰৰ পৰা চলি আছে আমাৰ বহুত লাখ মানুহে এইটো ঘৰ পাবলৈ সক্ষম হৈছে দৰিদ্ৰ মানুহে তো আজি বিশেষ এটা দিন লৈ অসম চৰকাৰে 1 লাখ আজি ঘৰৰ কাম শুভাৰম্ভ কৰিম বুলি এটা সিদ্ধান্ত লৈছে ঠিক আছে BTC মথনগুৰি সমষ্টিত অৰ্থাৎ গোবৰ্ধন ডেভেলপমেণ্ট ব্লকৰ অধীনত মোৰ সমষ্টিত অৰ্থাৎ মথনগুৰি সমষ্টিত 400 ঘৰৰ কাম আজি ইনিগেশ্যন হ'ব ইতিমধ্যে মই কেইবাটাও ঘৰৰ কাম ইনিগেশ্যন কৰিলোঁ এইটো কৰি আছোঁ যিমান দূৰ আজি পাৰিম গোটেই দিনটো মোৰ বাহিৰেও আমাৰ চেয়াৰমেন আমাৰ BDO যে তেওঁলোকেও ইনিগেশ্যন কৰি আছে ইয়াৰ এই থকা মানুহ সেইটো এটা দিব বাহিৰতে বাগা দিছিলোঁ কেইদিনমান তাতে আৰু এই হেৰিয়ে ঘৰটো দিয়াৰ কাৰণে বিৰাট সুবিধা হৈছে মোৰ কিন্তু নাই বাবা নাই কাৰো নাই মোৰ কোনো ৰকম যে ঘৰটো পালোঁ এতিয়া আৰু ভাল আৰু বাপা হেৰিটো